বন্ধুসকল আজি মই আপোনালোকক পৃথিৱীৰ 5টা এনেকুৱা ঘৰ দেখুৱাব গৈ আছো যাক দেখি আপোনালোকে আচৰিত হৈ যাব কিয়নো এই ঘৰকেইটা চোৱাৰ পিছত আপুনি ঘৰকেইটাৰ প্ৰেমত পৰি যাব নাম্বাৰ 1 দা ডেজাৰ্ট হাউচ কেলিফৰ্ণিয়াৰ মৰুভূমিত অৱস্থিত এই ঘৰটো মাটিৰ ৰঙৰ কংক্ৰিটৰে সজোৱা হৈছে যাক ওপৰৰ পৰা দেখিলে শুই থকা এটা প্ৰাণী যেন দেখি মই আপোনাক কওঁ যে পোহৰ এই ঘৰটোৰ খিৰিকীৰে নহয় ইউনিক ডিজাইনত বনোৱা ছাতেৰেহে আহে যাৰ প্ৰত্যেকটো অংশ সূক্ষ্ম দৃষ্টিৰে নিৰীক্ষণ কৰি বনোৱা হৈছে নাম্বাৰ 2 দা লাক্সাৰি ট্ৰি হাউচ যদি আপুনি ভিৰৰ মাজত থাকিব ভাল নাপায় তেতিয়াহ'লে এই জংগলত অৱস্থিত মিৰৰ ট্ৰি হাউচত থাকিব পাৰে য'ত আপুনি শান্ত পৰিৱেশ এটা পোৱাৰ লগতে মিৰৰ ৰিফ্লেকশ্যন আনৰ চকুৰ পৰা হাত সাৰিব পাৰে এই ঘৰটোত আপুনি শুবলৈ এটা বেডৰুম আৰু বাহিৰৰ দৃশ্য চাবলৈ খিৰিকীও পাব য'ত গৈ পাবলৈ এটা ফ্লাইং পথ বনোৱা হৈছে নাম্বাৰ 3 স্কাইস্ফেয়াৰ টিনি হাউচ নিউজিলেণ্ডৰ এজন ল'ৰাই স্কাইস্ফেয়াৰটো বনাইছে যিটো দূৰৰ পৰা ৰিম'টেৰে কণ্ট্ৰল কৰিব পাৰি য'ত আপুনি সকলো সুবিধা পাব লাগিলে হেয়া খাদ্যই হওক নাইবা ডিভাইচ চাৰ্জ কৰিবলৈ ইলেক্ট্ৰিচিটি আনকি এই ঘৰটো হাই সিকিউৰিটি মোডো দিয়া হৈছে যাক এক্টিভ কৰি আপুনি ঘৰটো সম্পূৰ্ণৰূপে লক কৰিব পাৰে যাতে আপুনি কোনো বিপদৰ সন্মুখীন হ'ব লগা নহয় নাম্বাৰ 4 হাউচ অন দ্য ক্লিফ স্পেইনত অৱস্থিত এই ঘৰটো আচলতে মডাৰ্ণ আৰ্কিটেক্সাৰৰ এটা জীৱিত উদাহৰণ কিয়নো ইয়াক এখন পাহাৰৰ কাষত বনোৱা হৈছে য'ত আপুনি সকলো ধৰণৰ সুবিধা পাব আৰু আপুনি এই ঘৰটোৰ বেলকনিত থিয় হৈ নাইবা বেলকনিত থকা ছুইমিং পুলটোত ছুইমিং কৰিও ইয়াৰ ধুনীয়া সৌন্দৰ্য উপভোগ কৰিব পাৰিব নাম্বাৰ 5 বয়িং 727 চেইণ্ট মাগল নেশ্যনেল পাৰ্কত অৱস্থিত এই প্লেনখন 2 BHৰ লাক্সাৰি হোটেল যাক বেয়া হোৱা প্লেনৰ বডিৰ দ্বাৰা বনোৱা হৈছে যাৰ জংগলৰ মাজৰ এই অৱস্থানে ইয়াক আৰু বেছি লাক্সাৰি বনাই দিছে যদি আমি ইয়াৰ ভিতৰৰ দৃশ্যৰ কথা কওঁ তেতিয়াহ'লে ইয়াক সম্পূৰ্ণৰূপে কাঠেৰে বনোৱা হৈছে য'ত আপুনি আপোনাৰ লাগতিয়াল সকলো বস্তু পাব যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব তেতিয়াহ'লে মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই